Hello, good morning. কি হল এই বলক তিতা গলা চিঙিম সৰি তিতাগলাজোপা মানে ইয়াতকৈ ডাঙৰ নহয় তিতাগলাখিনি ইমানটো চাইজে ইয়াতকৈ অকণমান ডাঙৰ হ'লে পকিয়ে যায় এইটো কেতিয়া ৰৈছিলোঁ জানে 5 জুন লাগি আছে চোৱা এইটো মই তিতাগলা দেই বৰ ভাল লাগে হয় যে খালে খুচি থাকিলে পুৰা লাগিছে কিন্তু সৰু সৰু আকৌ বেছি ডাঙৰ নহয় ইয়াতকৈ যদি এইটোতকৈ যদি ডাঙৰ হয় পকিয়ে থাকে লোহা জমা ওলাব বেছি নাখাওঁ থাকিলে মই অকলে খাম মালিকে নাখায় একদম চোলা এইকেইটা চিঙি আনিছোঁ ফুলখিনি ফুলাই নাই পানী দিওঁতে গৈছে আপোনালোকৰ ফুল আছে নি কিবা ধুনীয়া ধুনীয়া দিবচোন আমাৰ এইখিনি অকণ পানী দি থওঁতে গৈছে নুফুলে এইটো হস্পিটেলত মোৰ পৰা পূৰা গেম দি আছে ধুনীয়া মানে পাপাকৰ লগত একদম চাজাৰ ওপৰত উঠিলেগৈ ডাঙৰজনী আৰু সৰুজনী চেৰা দিয়া ভাত বনাম চেৰা দিয়া জলপান গুড মৰ্ণিং ৰাতিপুৱা অকণমান চাহটো খাই লওঁ তাৰপিছত এইটো বনাব লাগিব মোৰতো ইয়াত আছে চাহ কালি তিয়াই থৈ দিয়া চাউলখিনি এতিয়া ইয়াত দিম এনেকৈ
কোনে কোনে এনেকৈ বনায় ক'বচোন। এইটো এনেকৈ চাইছোঁ চাওক চব দেখাই দিম ন। আন্ধাৰ লাগিছে। এইখিনি বৰা চাউল নহয় কিন্তু চাউলখিনিৰ নামটো কি এনেকৈ মানে পাতত কি বুলি কয় টোপোলা ভাত বনাই যে কেতিয়া বনাব যে এই টোপোলা ভাত বনোৱা চাউল হয়। কিন্তু আমাৰ ঘৰত কলপাত নাই যে সেইটো কাৰণে এই জাতকৈ বনাম মই। টোপোলা ভাত নাই। এইটো চাউলে হয় দেই। পেলাই দিম লাহে। হৈ গ'ল ইয়াক কাটি দিওঁ পাতি দিম বান্ধি ঐ এইখিনি এতিয়া এনেকৈ ঢাকি থৈ দিম। আধা ঘণ্টামান দিলে হৈ যাব কাৰণ চাউলখিনি কালিয়ে তিয়াই থাকে মানে এনেকৈ হ'লে মানে দেখাম আৰু দেই। হ'লেও শ্লাইড পানী অকণমান দি দিওঁ নহ'লে এটা হ'ব পাৰে অকণমান বেছি নহয় যাতে তলত মানে লাগি নাথাকে। অকণমান এনেই শ্লাইড কলপাত দিব লাগিছিলে কিন্তু কলপাত নাই হৈ গ'ল। এবাৰ হোৱাৰ পাছতে দেখাম আমাৰ এই কান্দিছে মোবাইলটো লাগি পেলাই দি দিওঁ এবাৰ এয়া হৈ গ'ল। বাই বাই কৈ দিয়া বাই বাই।